ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই চেনেল। আজি হৈছে আমাৰ ঘৰত সত্যনাৰায়ণ পূজা, সেইটো কাৰণে ৰাতিপুৱা গাটো ধুই উঠিয়ে প্ৰথম এই কামটোৱে কৰি লৈছোঁ, বুট মগুখিনি তিয়াই লৈছোঁ। আৰু এতিয়া দুপৰীয়া হ'ল, সকলো কাম কৰি মোৰ আজৰি হৈ গ'লোঁ আৰু এতিয়া মই চব্জিখিনি কাটি থৈছোঁ, কাৰণ ৰাতিকৈ বনাব লাগিব আৰু ৰাতি কাটিব সময় নহ'ব। মিক্স চব্জি কাটি ৰেডি কৰি থ'লোঁ আৰু তাৰপাছত অলপ ভোকো লাগিছে। আজি পূজা যেতিয়া ভাতটো খাব নোৱাৰোঁ, সেইটো কাৰণে অকণমান কেঁচা চিৰা গাখীৰৰ লগত খাই ল'লোঁ। জীয়াই বোলে মিঠাকৈ দালিয়া খায় গাখীৰ দি। মই বোলে আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ বনাইছোঁ। 2 কাপ গাখীৰ দিছোঁ কুকাৰটোত আৰু দুমুঠি দালিয়া ভালদৰে ধুই লৈ মই গাখীৰখিনি দি দিছোঁ। তাৰপাছত অলপ ভালদৰে লৰাই লৈ মই কুকাৰৰ ঢাকনখন মাৰি দিলোঁ 10 মিনিট দালিয়াখিনি ভালদৰে সিজিবৰ কাৰণে। আৰু 10 মিনিট সিজাৰ পিছত কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত মই ঢাকনখন খুলিলোঁ আৰু তাৰপাছত মই ইয়াত চেনি এড কৰিছোঁ। মই 5 চামুচ চেনি দিছোঁ, চামুচখন সৰু কাৰণে। আপোনালোকে মিঠাটো কম বেছি কৰিব পাৰে নিজৰ হিচাপত। আৰু তাৰপাছত আমাৰ দালিয়া ৰেডি হৈ গ'ল, একদম চিম্পল। মই পিছে আগতে নিমখীয়াকৈ খাই পাইছোঁ, মিঠাকৈ ফাৰ্ষ্ট টাইমে বনালোঁ ছোৱালীয়ে খাম বুলি কোৱাৰ কাৰণে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে, ভাল পাব খাই আৰু জল্দি হৈ যায়। আমাৰ দালিয়া ৰেডি হৈ গ'ল খাবৰ কাৰণে আৰু মই এতিয়া আপোনালোকক বাতিত উলিয়াই দেখুৱাইছোঁ ৰ'ব। মই দালিয়াখিনিৰ ওপৰত এলমণ্ড দি দিছোঁ। মোৰ ওচৰত এতিয়া এইটো এভেইলেবল আছে, আপোনালোকৰ ওচৰত যি থাকে এলমণ্ডো দিব পাৰে, কাজু থাকিলে কাজুও দিব পাৰে। আৰু মই পূজাৰ বস্তুখিনি ইয়াতে থৈ দিছিলোঁ। এতিয়া বামুণ আহি পাব হৈছে আৰু মই বস্তুখিনি চিজিল কৰি লওঁ। আৰু বুটখিনি ধুবলৈ হৈ গ'ল, ফেন উঠি গৈছিলে, সেইটো কাৰণে মই বুটখিনিও ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এইপিনে বুটখিনি ধুই হোৱাৰ পিছত মই কেৰাহীখনো বহাই দিলোঁ, চব্জিখিনি বনাই লওঁ, কাৰণ বামুণজন আহি পালেহিয়ে। তেওঁ পূজাৰ যোগাৰখিনি কৰি থকা মানে মই বোলো পটককৈ চব্জিখিনি বনাই লওঁ। চব্জিখিনি বনোৱা ইমান দেখুৱাই থকা নাই আৰু এই মিক্স চব্জি বনাইছোঁ, পনীৰ দি দাইল বনাইছিলোঁ, পাপৰ ফ্ৰাই কৰিছিলোঁ আৰু ভাত, সিমানখিনিয়ে। পনীৰ চনীৰ দিয়াখিনি দেখুৱাই নাথাকিলোঁ আৰু। বনোৱা মেলা কামখিনি হৈ গ'ল, একে হাতে বামুণজনকো চাহকাপ দি ল'লোঁ। আৰু এতিয়া বামুণজনে পূজাৰ যোগাৰখিনি কৰি থকা সময়খিনিত মই ফটককৈ গৈ মেখেলা চাদৰযোৰ পিন্ধি আহোঁগৈ। মেখেলা চাদৰ পিন্ধি আহিলোঁ আৰু এতিয়া গধূলি হ'বই হ'ল, সেইটো কাৰণে মই চাকি গছ জ্বলাই লওঁগৈ বাহিৰত। ঘৰৰ পৰাই চাকি গছ জ্বলাই নিছোঁ, ঘৰৰ ভিতৰৰ পৰাই। আৰু এনেকৈ মই ঘৰৰ গেটৰ ওপৰত দি দিছোঁ চাকি আৰু দৰ্জাৰ সন্মুখতো দি দিছোঁ ঘৰৰ। আৰু এইজনী হৈছোঁ মই, পূৰা পূজাৰ কাৰণে মেখেলা চাদৰ পিন্ধি ৰেডি হৈ গ'লোঁ। পূজা পাঠ কৰা অকণমান আপোনালোককো শুনুৱাই দিলোঁ। আৰু আমাৰ এতিয়া পূজা শেষ হ'বলেই হৈছে, এইখিনি হৈছে একদম পূজাৰ লাষ্টৰখিনি। আমাৰ সেৱা কৰা হৈ গ'ল আৰু দাদা অকণমান আহি পাওঁতে দেৰি হ'ল। এতিয়া সি সেৱা কৰিছে আৰু দেউতাও অলপ কামত গৈছিলে, দেউতা, দাদা, মা তেওঁলোকে সেৱা কৰিছে এইবাৰ। আৰু আমাৰ ইমানখিনিতে পূজা শেষ। চাকি জ্বলি থকাৰ কাৰণে ফেন দিব পৰা নাই, গৰমত ঘামি জুমি অৱস্থা বেয়া হৈ গৈছে। এইপিনে বায়ে কিবা এটা কৈ আছিলে মই ভিডিঅ'টো কৰোঁতে, তাকে হাঁহি উঠিছে তাইৰ কথাটো শুনি। লাষ্টৰ সময়খিনিত ইমান ব্যস্ত থাকিলোঁ, একো ফটো লোৱা নহ'ল, ভিডিঅ'ও কৰা নহ'ল ভালকৈ। এয়াই আছিল সত্যনাৰায়ণ পূজাৰ প্ৰসাদ। আৰু ঘোল বাতিত মই ভালকৈ বহি খাব টাইমেই নাপালোঁ, থিয় হৈ অলপ খালোঁ, সেইটো কাৰণে ফটো লোৱা নহ'ল। মই গোটেই গামলাটোতেই ঘোলৰ ফটোখনে লগাই দিছোঁ আৰু, কাৰণ এইটোৱেইটো মেইন হয় সত্যনাৰায়ণ পূজাৰ। আৰু শেষত মই 2খনমান ফটো লগাই দিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।